দালাল মণ্ডল চাৰ্কল অফিচাৰ আৰু ডিচিৰ গোপন নেক্সাছ বঙাইগাঁৱত মণ্ডলৰ বাসগৃহত ওলাল সোণৰ বিস্কুট ছবিয়ে কেতিয়াও মিছা নকয় ছয়গাঁও ৰেষ্টুৰেণ্টত এইবোৰ কিহৰ লেনদেন কোটিপতিৰ তালিকাত ৰাজ্যৰ শতাধিক মণ্ডল কম দিনৰ ভিতৰত কোটিপতি হ'ব পৰা ব্যৱসায়সমূহৰ ভিতৰত অন্যতম হ'ল মাটিৰ দালালি একেদৰে শিক্ষাগত অৰ্হতা HSLC উত্তীৰ্ণ হ'লেও পদমৰ্যাদা নিম্ন হ'লেও আৰু দৰমহাও একেবাৰে কম হ'লেও দুহাতেৰে লৈ শেষ কৰিব নোৱাৰা অসম চৰকাৰৰ একমাত্ৰ চাকৰিটো হ'ল লাট মণ্ডল ৰাজ্য চৰকাৰৰ OC DSP SP দ্বিতীয় MVI এনফৰ্চমেণ্ট ইন্সপেক্টৰ ৰেঞ্জাৰ ACF DFO আদি চৰকাৰী চাকৰিবোৰত দুপইচা ঘটাৰ সুযোগ থাকিলেও এই চকীবোৰত বাহিৰা ব্যয়ৰ পৰিমাণো বহুত এই দিশত লাট মণ্ডলৰ চাকৰিটো বহু নিৰাপদ লাট মণ্ডলৰ চকীৰ উপাৰ্জনলৈ কাৰোৱে চকু নপৰে সেয়ে তেখেতসকলে কাকো দিব লগাটো নপৰে নদীৰ হতৰ দৰে লক্ষী দেৱীৰ যি হত বয় সেই গোটেইখিনি একেকবেই নিজৰ বাসগৃহ পোৱাই দিয়াটো তেওঁলোকৰ কোনো অসুবিধাই নাই বঙাইগাঁও জিলাৰ এগৰাকী লাট মণ্ডলৰ বাসগৃহত আৰক্ষীয়ে চলোৱা অভিযানত 23 ছেপ্টেম্বৰত সোণৰ বিস্কুট ওলাই পৰিছে কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁও চহৰৰ মাজমজিয়াত থকা মা চণ্ডিকা ৰেষ্টুৰেণ্টৰ ভিতৰৰ এই দৃশ্যটোলৈ মন কৰক ৰেষ্টুৰেণ্টৰ প্ৰতিখন মেজে মেজে এইবোৰ কিহৰ লেনদেন চলিছে যদি হট লেনদেনেই হয় তেনেহ'লে চশমা পিন্ধা মানুহজনে নটকেইখন হাতত লৈয়েই মেজৰ তলত লুকুৱাব লগা হৈছে কিয় মেজৰ ওপৰত সকলোৱে দেখাকৈ নোটবোৰ গণি লোৱাৰ পৰিৱৰ্তে মেজৰ তললৈ হাত দুখন সঞ্চাৰিত কৰি নোটবোৰ সযতনে গণিব লগাত পৰিল কিয় নিউজ ডেস্ক ৰিপৰ্ট সংবাদ লাইভ এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব ইফালে ঘৰত চাউল দাইল শাক পাচলি ফলমূল একোৱেই নাই কি উপায় উলিয়াও এতিয়া উপায় আছে বৌ আজিৰ যুগত সকলো সম্ভৱ নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো